লাইভ স্টার্ট কৰিছো ওই গিলাম সব রেডি কিলো লিলো আর কি এই গামছাখন ওরম গামছাখন কত ছিল আমি ধৰি দিছো গা আমি সব নিজের সোশ্যাল মিডিয়ার লগত দিব লাগিব নহয় আমি জানিব লাগিব Ready? Pero hoy también ready por lo. Ready por le hack कर ले. All. Nine one. Ready? 1 2 3. আমি কিন্তু বাকি খাও আরে বাবা কি খাও ফোন করে অফিস থেকে সব ফোন করে খুঁজিব কালকে সিলভার পয়লা পেপার আনিবা একদম পুরো হেৰি কৰি মেইনলি সুইট মেনু নাসা ইয়াত আঙুল ট্ৰাইলিং দিব লাগিব খালি মেনু সোৱা সুইট নাই এনেকে আঙুল জং দাদা এটো দিও পাব লাগিব দাদা এটো দিও পাব লাগিব কন্ট্রাক্ট এক্সাম হবে বাকি আমলে প্রথম মই জিম করতে আছি আই স্টে ভিডিও মানে ধন্যবাদ আরে ভিডিও খুব ধুনিয়া ভিডিও মই কিনা যায় হাতটা জোরে হবে দিদি দিও আই সবে ফাস্ট করে না ভিডিও ওয়া তো মেইন না আদি ফ্রি আই সিমো আদি ফ্রি দে কালি বা পয়সা দি আই পাস দিয়া আদি ফ্রি কমন জানো দিদি দে এটা ডিগি বেকা করে খাবলে আর আই টুকি বোমা দোকানে পাস করে
নিকিতা কিবা এটা কৈ দিয়ক দিগদাৰ লাইভ হৈছে দীপৰ আজি দীপে এখন সুন্দৰ ষ্টে ফিট একদম হেল্ডি খোৱা সুন্দৰ এখন ৰেষ্টুৰেণ্ট আজি মুকলি হৈছে একদম এই NRLৰ ওচৰতে ৰেঙনি ষ্টুডিঅ'ৰ ওচৰতে গতিকে সকলো আহক আৰু ব্ৰেকফাষ্ট কৰক স্নেক্স খাওক আবেলি সুন্দৰ ভোজন কৰক মোহনৰ লগত আৰু আমি সকলো থাকিমেই এতিয়া আৰু মই মোৰ ফালৰ পৰা দীপক মই শুভেচ্ছা জনাইছোঁ কাৰণ এটা প্ৰথম ব্যৱসায় হয় যাতে খুব সফল হয় অসমৰ ৰাইজে দীপক ইমান ভাল পায় এতিয়া আশা কৰিছোঁ যাতে দীপৰ এই প্ৰচেষ্টা যাতে সকলোৱে আদৰি লৈ মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আজি বা ইমান ধুনীয়াকৈ আহি উপস্থিত হৈছে সময়মতে বিৰাট ভাল লাগিল আৰু সঁচাই মোৰ মনটো বিৰাট ভাল লাগিছে গোটেইখিনি বেহৰবাৰী আৰ্টিষ্ট আছে সৰুকৈ আৰম্ভ কৰিছোঁ আৰু মই নিজেও খাই ভাল পাওঁ আৰু ছুটিবলৈ এতিয়া আহোঁ মই আচলতে অলপ বেলেগ হোৱা ঘৰত নিজে বনাই থোৱা নাই মাহঁতে বনাই দিয়ে গুৱাহাটীত আহি পেলাই যেতিয়া ছুটি আহোঁ ছুটিত আহি পেলাই ভোক লাগি থাকে তাৰপিছত মই যদি কিবা এটা এনেকুৱা কৰিব লাগে যাতে ময়ো খাব পাৰোঁ বেলেগেও খাব পাৰোঁ সেইটো ব্যৱসায় কিন্তু মানে বস্তুবিলাক খুব কম দামত ৰেঞ্জটো খুব কম ৰখা হৈছে যাতে চবেই খাব পাৰে ইয়াত ষ্টুডেণ্টছ আছে বহুত সকলোৱে যাতে খাই পেলাই নিজৰ কামলৈ ওলাই যাব পাৰে তেনেকৈ ভাবিয়ে খোলা হ'ল গতিকে ৰাইজক সহায় কৰিব বিচাৰিলোঁ ধন্যবাদ আৰু চবতকৈ ধুনীয়া ইয়াত মেনুখন চাওক মেনু পঢ়ি থাকিব নালাগে খালি ছবি চাই বুজাই দিলেই হ'ব কোনোবাইতো নামটো ক'ব নোৱাৰিবও পাৰে ন আমিতো ইংলিছত চোকা কৰিব নাজানিব পাৰোঁ সেইকাৰণে আঙুলিটো এনেকৈ দিগদা এইটো দিয়া আৰু আপোনালোকক সকলোৰে আগতে আজিয়ে সাক্ষী কৰি লৈছোঁ যে ৰাইজে আমাক এটা বেহৰবাৰী পৰিয়ালটোক যাতে বাকী দিয়ে দিবানে দিব লাগিব বেহৰবাৰী কৰি আজি সাহস কৰিছোঁ এনেকৈ সৰুকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ গতিকে বেহৰবাৰীটো সঁচাকৈ বহুত ভাল লাগিছে আৰু মোহনক যেনেকৈ অসমবাসী ৰাইজে আদৰি লয় আৰু মই ভাবিছোঁ আশা কৰিছোঁ সকলোকে কৈছোঁ এখন গুড মৰ্ণিং আৰু আমি সদায় আহি ইয়াত খামেইতো ৰাতিপুৱা আৰু সকলোকে কৈছোঁ ইয়াৰ পৰা অৰ্ডাৰ কৰক খাওক মানুহটো যিমান হেল্ডি আৰু খাই ভাল পায় গতিকে সি খাই ভাল পোৱা বস্তুবোৰে ইয়াত পাব গতিকে সকলোৱে আহক তালৈ বহুত বহুত শুভেচ্ছা থাকিলে ধন্যবাদ গুড মৰ্ণিং আচলতে এতিয়া গুড মৰ্ণিং নহয় এতিয়া গুড আফটাৰনুন হৈ আছে খুব ভাল লাগিছে গুড মৰ্ণিং ৰেষ্টুৰেণ্ট আমি সকলোৱে ডিনাৰ লাঞ্চৰ কাৰণেতো খুব ভাল য'তে ত'তে পোৱা যায় আমাৰ গুৱাহাটীতো পোৱা যায় নিশ্চয় জেগাটো হ'ল সুন্দৰপুৰ ৰেঙনি যিটো ৰেঙনি চেনেল ষ্টুডিঅ' আছে প্লাছ ফ্ৰণ্টতে NRL আছে NRL টেলিভিটো আছে মানে আপুনি গণেশগুৰি ফালৰ পৰা আহিলে জু পাব নালাগে জু পোৱাৰ আগতেই NRL পেট্ৰল পায় তাৰ অপজিট চাইডে ৰাতিপুৱা 6:30 পৰা পাব ৰাতিপুৱা 6টা বজাতে আমি ৰেডি হ'ম 6:30 পৰা খোৱা বোৱাবোৰ ৰেডি হ'ব অনলি ব্ৰেকফাষ্ট গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক ব্ৰেকফাষ্ট কৰিবৰ কাৰণে গুড মৰ্ণিং ৰেষ্টুৰেণ্টত আমাৰ পিতমিদা প্ৰীতম দা দীপদাৰ লাইভ হৈ আছে কিবা এটা কৈ দিয়ক দীপদাৰ লাইভ মোহনেতো বেহৰবাৰী ডুপ্লিকেট দোকান চলাই এতিয়া অৰিজিনেল দোকান খুলিছে আৰু খুব হেল্ডি দোকান এখন খুলিছে আহক সকলো আমিও আহিম ৰেগুলাৰ সকলো আহক দা খুবেই ভাল লাগিছে মোহনৰ দোকান খুলিছে খালি মোহনে এটা দোকান খুলিতে কৈছে বোলে বাকী নহ'ব বোলে পইচা দিয়ে খাব লাগিব আপোনালোকে পইচা লৈ আহিব খাব ৰাতিপুৱা 6টাতে আহিব লাগিব 11টালৈকে দোকান খুলিব তাৰপৰা আকৌ শ্বুটিং থাকিব তাৰ সমাদা মোহনৰ দোকান মোৰ দোকানৰ কাষতে হ'ল এতিয়া খাবলৈ হ'ব গেলামালৰ দোকান মাৰ খাব অংশমান দা কিবা এটা কৈ দিয়ক মোহনৰ দোকান এতিয়া আৰম্ভ হৈয়ে গ'ল বাকীটো বন্ধ কৰি যদিও আমি আহি থাকিম ইয়ালৈ আহি থাকিম আপোনালোকো আহিব এতিয়াতো ক'বলৈ গ'লে এইটো খোৱা নাই ভাল হৈছে বুলি গম পাইছোঁ আৰু বাকীবিলাক আইটেমো বৰ সুন্দৰ হৈছে ভাল ভাল কোৱালিটিৰ বস্তু পাব ইয়াত আহি যাব থেংক ইউ